আমি আমাৰ দৈনন্দিন জীৱনত বিভিন্ন ধৰণৰ সামগ্ৰীৰ ব্যৱহাৰ কৰোঁ। এই সামগ্ৰীসমূহ কিছুমান ধাতুৰ দ্বাৰা নিৰ্মিত আৰু কিছুমান অধাতুৰ দ্বাৰা নিৰ্মিত। এই অধ্যায়ত আমি ধাতু আৰু অধাতুৰ বিষয়ে কিছু কথা আলোচনা কৰিবলৈ ওলাইছোঁ। আৰু লগতে ধাতু আৰু অধাতুসমূহে কেনেধৰণে বায়ু, পানী, অম্ল আৰু ক্ষাৰকৰ লগত বিক্ৰিয়া কৰে সেই কথাও আলোচনা কৰিম। আৰু ধাতু আৰু অধাতুৰ বিভিন্ন ব্যৱহাৰ তাৰ বিষয়েও আমি জ্ঞাত হ'ম। তেন্তে আহক পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি পৰিচিত কিছুমান পদাৰ্থ যেনে লৌহ, এলুমিনিয়াম, তাম ইত্যাদি। এই পদাৰ্থসমূহৰ কোনবোৰ পদাৰ্থ ধাতু আৰু কোনবোৰ অধাতু ক'ব পাৰিবানে? ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ধাতুসমূহক অধাতুৰ পৰা বাছি উলিয়াব পাৰি। চিকমিকনি আৰু কঠিনতা হৈছে ধাতুসমূহৰ ভৌতিক ধৰ্ম। এতিয়া আমি ধাতু আৰু অধাতুৰ ভৌতিক ধৰ্মসমূহৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ আহা। তোমালোকে কেতিয়াবা কমাৰে লৌহৰ টুকুৰা বা লৌহৰে নিৰ্মিত বস্তু যেনে কোৰ, খন্তি, কুঠাৰ আদি পিটি থকা দেখিছানে? পিটি থকাৰ ফলত এই বস্তুবোৰৰ আকৃতিৰ পৰিৱৰ্তন দেখা পাইছানে? কয়লা বা কাঠৰ টুকুৰা এটা পিটিবলৈ চেষ্টা কৰিলে তোমালোকে এনেধৰণৰ পৰিৱৰ্তন দেখিবলৈ পাবানে? তোমালোকে দেখিলা যে পিটাৰ ফলত লৌহৰ গজাল আৰু এলুমিনিয়ামৰ তাৰৰ আকৃতিৰ পৰিৱৰ্তন ঘটিল। এইবোৰক যদি আৰু অধিক জোৰেৰে পিটা হয় তেন্তে সেইবোৰক এচটা পাতলৈ পৰিৱৰ্তন কৰিব পাৰি। তদুপৰি তোমালোকে বোধহয় মিঠাই ধুনীয়াকৈ সজাই তোলাৰ বাবে পাতল ৰূপালী পাতৰ লগত পৰিচিত। খাদ্য মেৰুওৱাৰ বাবে ব্যৱহাৰ কৰা পাতল এলুমিনিয়াম পাতৰ লগতো হয়তো পৰিচিত। ধাতুক কোবাই এনেদৰে পাতল পাতৰ আকাৰত গঢ় দিব পৰা ধৰ্মক ঘাতসহনীয়তা বোলে। এইটো ধাতুৰ এটা বিশেষ ধৰ্ম। তোমালোকে নিশ্চয় লক্ষ্য কৰিছা যে কয়লা আৰু পেন্সিলৰ সীহৰ নিচিনা পদাৰ্থবোৰে এনে ধৰ্ম নেদেখুৱায়। এইবোৰক আমি ধাতু বুলি ক'মনে? আঘাত নোপোৱাকৈ প্লাষ্টিক বা কাঠৰ নাল নথকা তপত ধাতুৰ পাত্ৰ এটা হাতেৰে ধৰিব পাৰিবানে? সম্ভৱতঃ নোৱাৰিবা। কিয় বাৰু? তোমালোকে আন কিছুমান অভিজ্ঞতাৰ এখন তালিকা প্ৰস্তুত কৰিবলৈ চেষ্টা কৰা। যিবোৰৰ ক্ষেত্ৰত গৰম বস্তু হাতেৰে ধৰোঁতে কাঠ বা প্লাষ্টিকৰ নাল থকাৰ বাবে তোমালোকে কোনো আঘাত নোপোৱা। এই অভিজ্ঞতাসমূহৰ ওপৰত ভিত্তি কৰি কাঠ আৰু প্লাষ্টিকৰ দ্বাৰা তাপৰ পৰিবহণৰ সম্পৰ্কে তোমালোকে কি ক'ব পাৰিবা? তোমালোকে নিশ্চয় বিজুলী মিস্ত্ৰী এজনে স্ক্ৰু ড্ৰাইভাৰ ব্যৱহাৰ কৰা দেখিছা। স্ক্ৰু ড্ৰাইভাৰটোত কি ধৰণৰ নাল আছে আৰু কিয়? আমি দেখিলোঁ যে লৌহৰ টুকুৰা, গজাল আৰু তামৰ তাঁৰবোৰ হৈছে বিদ্যুতৰ সুপৰিবাহী। আৰু কিছুমান পদাৰ্থ যেনে ছালফাৰ আৰু কয়লা এইবোৰ হৈছে সুপৰিবাহী। তোমালোকে এলুমিনিয়াম আৰু তামৰ তাঁৰৰ ব্যৱহাৰ ক'ত ক'ত দেখিছা বাৰু? তোমালোকে কয়লাৰ তাঁৰ দেখিছানে? নিশ্চয় দেখা নাই। ধাতুৰ যি ধৰ্মৰ বাবে ইয়াক টানি তাঁৰলৈ পৰিণত কৰিব পাৰি তাক নমনীয়তা বুলি কোৱা হয়। লৌহৰ পাত, প্লেট, ধাতুৰ মুদ্ৰা আৰু কয়লাৰ এটা টুকুৰা মজিয়াত পেলাই দিলে হোৱা শব্দবোৰৰ পাৰ্থক্য তোমালোকে লক্ষ্য কৰিছানে? যদি লক্ষ্য কৰা নাই তেন্তে চেষ্টা কৰি চাব পাৰা। তোমালোকে কিছু পাৰ্থক্য অনুভৱ কৰিছানে? তোমালোকে কেতিয়াবা মন্দিৰত কাঠৰ ঘণ্টা দেখিছা জানো? ইয়াৰ এটা কাৰণ দিব পাৰিবানে? ধাতুৰে নিৰ্মিত বস্তুক জোৰেৰে কোবালে ই ৰিং ৰিং, টিং টিং আদিৰ ধ্বনিৰ সৃষ্টি কৰে। ধৰি লোৱা দেখিবলৈ একে তোমাৰ দুটা বাকচ আছে। এটা কাঠেৰে নিৰ্মিত আৰু আনটো বাকচ ধাতুৰ দ্বাৰা নিৰ্মিত। দুয়োটা বাকচত কোবাই তোমালোকে ক'ব পাৰিবানে কোনটো বাকচ ধাতুৰে নিৰ্মিত? যিহেতু ধাতুৱে ৰিং ৰিং ধ্বনিৰ সৃষ্টি কৰে
সেইবাবে সেইবোৰক সোণাত পদাৰ্থ বোলা হয়। ধাতুৰ বাহিৰে আনবোৰ পদাৰ্থ সোণাত নহয়। ওপৰৰ ক্ৰিয়াকলাপবোৰ কৰাৰ পাছত আমি ক'ব পাৰোঁ যে কিছুমান পদাৰ্থ কঠিন, চিকমিকিয়া, নমনীয়, ঘাত সহনশীল, সোণাত আৰু তাপ তথা বিদ্যুতৰ সুপৰিবাহী। যিবোৰ পদাৰ্থৰ সাধাৰণতে এই ধৰ্মসমূহ আছে সেইবোৰক ধাতু বোলা হয়। ধাতুসমূহৰ উদাহৰণ হৈছে লৌহ, তাম, এলুমিনিয়াম, কেলছিয়াম, মেগনেছিয়াম ইত্যাদি। ইয়াৰ বিপৰীতে কয়লা আৰু গন্ধকৰ নিচিনা পদাৰ্থবোৰ কোমল আৰু দেখাত অনুজ্জ্বল। হাতুৰিৰে কোবালে এই পদাৰ্থবোৰ ভাঙি গুৰি হৈ যায়। এইবোৰ পদাৰ্থ সোণাত নহয় আৰু ইহঁত তাপ আৰু বিদ্যুতৰ সুপৰিবাহী। এই পদাৰ্থবোৰক অধাতু বোলা হয়। গন্ধক, কাৰ্বন, অক্সিজেন, ফছফৰাছ আদি অধাতুৰ উদাহৰণ। ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব, লগতে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া আমি ধাতু আৰু অধাতুৰ ৰাসায়নিক ধৰ্মবোৰ চাওঁ আহা। অক্সিজেনৰ সৈতে বিক্ৰিয়া। লৌহত মামৰে ধৰা পৰিঘটনাটোৰ সৈতে তোমালোক পৰিচিত। মামৰ সৃষ্টি কৰা বিক্ৰিয়াটো মনত পেলোৱাচোন। তোমালোকে সপ্তম শ্ৰেণীত থাকোঁতে বায়ুত মেগনেছিয়াম ফিটা জ্বলোৱা ক্ৰিয়াকলাপটোও কৰিছিলা। তোমালোকে এইটো শিকিছিলা যে দুয়োটা প্ৰক্ৰিয়াতে অক্সাইড উৎপন্ন হয়। নিম্নলিখিত লৌহ আৰু মেগনেছিয়ামৰ সৈতে ঘটা অক্সিজেনৰ বিক্ৰিয়া দুটা সম্পূৰ্ণ কৰাচোন। লৌহ যোগ অক্সিজেন আৰু পানীৰ বিক্ৰিয়াত আমি কি পাম? লগতে মেগনেছিয়াম আৰু অক্সিজেনৰ বিক্ৰিয়া ঘটিলে আমি কি পাম? এতিয়া মেগনেছিয়াম ফিটা জ্বলোৱা ক্ৰিয়াকলাপটো মনত পেলোৱাচোন। মেগনেছিয়াম ফিটা জ্বলোৱাত উৎপন্ন হোৱা ছাইখিনি পানীত দ্ৰৱীভূত কৰি তাৰ প্ৰকৃতি আম্লিক নে ক্ষাৰকীয় পৰীক্ষা কৰা। দ্ৰৱটো আম্লিক নে ক্ষাৰকীয়? তোমালোকে কেনেকৈ নিৰ্ধাৰণ কৰিলা? তোমালোকে নিশ্চয় দেখিছা যে ৰঙা লিটমাছ কাগজখন নীলালৈ ৰূপান্তৰিত হৈছে। গতিকে মেগনেছিয়াম অক্সাইডৰো প্ৰকৃতি হ'ল ক্ষাৰকীয়। সাধাৰণতে ধাতৱীয় অক্সাইডবোৰ ক্ষাৰকীয় প্ৰকৃতিৰ। এতিয়া আহাচোন আমি অধাতুৰ লগত অক্সিজেনৰ বিক্ৰিয়াৰ পৰ্যবেক্ষণ কৰোঁ। গন্ধক আৰু অক্সিজেনৰ বিক্ৰিয়াৰ ফলত উৎপন্ন দ্ৰব্যটোৰ নাম হ'ল ছালফাৰ ডাইঅক্সাইড গেছ। ছালফাৰ ডাইঅক্সাইড পানীত দ্ৰৱীভূত হ'লে ছালফিউৰাছ এচিড উৎপন্ন হয়। বিক্ৰিয়াটো তলত দিয়া ধৰণে দিব পাৰি। ছালফাৰ ডাইঅক্সাইডৰ লগত পানীৰ বিক্ৰিয়া হ'লে ছালফিউৰাছ এচিড উৎপন্ন হয়। ছালফিউৰাছ এচিডে নীলা লিটমাছ কাগজ ৰঙা কৰে। সাধাৰণতে অধাতুৰ অক্সাইডসমূহ আম্লিক প্ৰকৃতিৰ হয়। তোমালোকে সপ্তম শ্ৰেণীত পঢ়ি অহা পৰীক্ষাগাৰৰ অম্ল আৰু ক্ষাৰকৰ কিছুমান নাম মনত পেলোৱাচোন। এতিয়া আমি পানীৰ সৈতে বিক্ৰিয়া চাওঁ আহা। ধাতু আৰু অধাতুৱে পানীৰ সৈতে কিদৰে বিক্ৰিয়া কৰে সেইটো চাওঁ আহা। তোমালোকে জানা যে ছডিয়ামে পানীৰ সৈতে প্ৰবলভাৱে বিক্ৰিয়া কৰে। আন কিছুমান ধাতুৱে এনেদৰে বিক্ৰিয়া নকৰে। উদাহৰণস্বৰূপে লৌহে পানীৰ সৈতে লাহে লাহে বিক্ৰিয়া কৰে। সাধাৰণতে অধাতুবোৰে পানীৰ সৈতে বিক্ৰিয়া নকৰে। যদিও এইবোৰ বায়ুত অধিক সক্ৰিয়, তেনেকুৱা অধাতুবোৰ পানীত ডুবাই ৰখা হয়। উদাহৰণস্বৰূপে ফছফৰাছ এবিধ বৰ সক্ৰিয় অধাতু। বায়ুৰ সংস্পৰ্শলৈ আহিলে ই জ্বলি উঠে। ফছফৰাছ বায়ুৰ অক্সিজেনৰ সংস্পৰ্শলৈ অহাটো ৰোধ কৰিবলৈ ইয়াক পানীত ডুবাই ৰখা হয়। অম্লৰ সৈতে বিক্ৰিয়া। ধাতু আৰু অধাতুৱে অম্লৰ সৈতে কেনে আচৰণ দেখুৱায় চাওঁচোন আহা। অম্লৰ সৈতে ধাতু আৰু অধাতুৱে কৰা বিক্ৰিয়াৰ ধৰণৰ কিবা পাৰ্থক্য আছেনে? পৰীক্ষা নলীৰ মুখৰ ওচৰলৈ জ্বলি থকা দিয়াচলাই কাঠি আনোতে কিছুমান ক্ষেত্ৰত উদ্ভৱ হোৱা পপ শব্দটো কি হ'ব পাৰে? তোমালোকে নিশ্চয় পাইছা যে অধাতুৱে সাধাৰণতে অম্লৰ সৈতে বিক্ৰিয়া নকৰে, কিন্তু ধাতুৱে অম্লৰ সৈতে বিক্ৰিয়া কৰে
আৰু হাইড্ৰজেন গেছ প্ৰস্তুত কৰে, যাৰ দহনৰ ফলত পপ শব্দটো উদ্ভৱ হয়। তোমালোকে নিশ্চয় লক্ষ্য কৰিছা যে তপ তালেও তামে লঘু হাইড্ৰক্লৰিক এচিডৰ সৈতে বিক্ৰিয়া নকৰে, কিন্তু ই সালফিউৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰে। ক্ষাৰকৰ সৈতে বিক্ৰিয়া। পপ শব্দটোৱে কি সূচাইছে? আগতে হোৱাৰ দৰে পপ শব্দটোৱে হাইড্ৰজেন গেছৰ উপস্থিতি সূচাইছে। ধাতুৱে সোডিয়াম হাইড্ৰক্সাইডৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ প্ৰস্তুত কৰে। অধাতুৰ সৈতে ক্ষাৰকৰ বিক্ৰিয়াসমূহ জটিল। এতিয়া আমি ধাতু আৰু অধাতুৰ কিছুমান ব্যৱহাৰ বিষয়ে আলোচনা কৰোঁ। তোমালোকে অনুমান কৰিব পাৰিব লাগে যে কিয় যন্ত্ৰপাতি, অটোমোবাইল, এৰোপ্লেন, ৰেলগাড়ী, উপগ্ৰহ, ঔদ্যোগিক সঁজুলি, ৰন্ধনৰ বাচন, পানী উতলোৱা পাত্ৰ আদি বনাওঁতে ধাতুৰ ব্যৱহাৰ কৰা হয়। তোমালোকে আন কিছুমান অধাতুৰ ব্যৱহাৰ সম্পৰ্কেও পৰিচিত। ইয়াত কিছুমান মনোগ্ৰাহী উদাহৰণ দিয়া হৈছে। আমি নিশ্চিত যে তোমালোকে সেইবোৰ সঠিকভাৱে অনুমান কৰিব পাৰিবা। আমাৰ জীৱনৰ বাবে এটা অধাতু অত্যাৱশ্যকীয়, যিটোক সকলো জীৱেই শ্বাস-প্ৰশ্বাসৰ সময়ত উশাহত লয়। উদ্ভিদৰ শ্ৰীবৃদ্ধি বঢ়াবলৈ প্ৰয়োগ কৰা সাৰত থকা অধাতুসমূহ। পানী বিশুদ্ধীকৰণত ব্যৱহাৰ কৰা অধাতু। এণ্টিছেপ্টিক হিচাপে ঘাঁ আঘাতত লগোৱা বেঙুনীয়া বৰ্ণৰ দ্ৰৱটোত ব্যৱহাৰ কৰা অধাতু। ফটকাবোৰত ব্যৱহাৰ কৰা অধাতুসমূহ। তোমালোকৰ অভিজ্ঞতাৰ পৰা ধাতু আৰু অধাতুৰ আন কিছুমান ব্যৱহাৰ যোগ দিব পাৰা। যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, যাতে আগন্তুক ভিডিঅ'বোৰ পাই থাকে। লগতে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।